হাই গাইজ, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এতিয়া মই মাংস বনাই আছোঁ। মাংসৰ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বাৰু। এয়া মাইনা মাইনা হাই কোৱা। কোৱা মা মাংস কক বনাইছে। এয়া মই ৰান্ধি আছোঁ, ৰান্ধি পেলাই আপোনালোকক লগ পাই আছিলোঁ। এয়া মই কেৰাহীখন পাতি দিলোঁ। কেৰাহীখনত তেল গৰম হওঁতে মই পিঁয়াজ আৰু কেঁচা জলকীয়া দি দিছিলোঁ। সেইখিনি ভাজা হোৱাত মই এতিয়া আদা নহৰু পেষ্ট দি দিছোঁ। মানে বাতিটোত যিকণ আছিল গোটেইকণ দিছোঁ কাৰণে অকণমান পানী ঢালি পেলাই মানে গোটেইকণ দি দিছোঁ। আৰু দিয়াৰ পিছত মই এইখিনি আদা নহৰু গোন্ধ যোৱালৈকে ভাজি থাকিম। আৰু যেতিয়া আদা নহৰু গোন্ধখিনি গুচি যাব তেতিয়া মই শুকান মছলাবোৰ এড কৰিম। এয়া মই জিৰা পাউডাৰ, ধনিয়া পাউডাৰ দি দিছোঁ। দি এয়া মই মিট মছলা পাউডাৰ দিছোঁ 2 চামুচকৈ সৰু চামুচেৰে। আৰু এতিয়া মই গৰম মছলা পাউডাৰ 1 চামুচ দি দিলোঁ। দি পেলাই এয়া মই গোটেইখিনি ভালকৈ মিক্স কৰি দিছোঁ। মছলাখিনি মিক্স কৰা হোৱাৰ পিছত মই ইয়াতে হালধি পাউডাৰ অকণমান আছিল সেইকণ দি দিছোঁ। দি পেলাই মই এতিয়া কাশ্মীৰী ৰেড চিলি পাউডাৰ দিছোঁ। দি পেলাই এইখিনি মছলাখিনি মই পুনৰবাৰ মিলাই ল'ম। তেলত ধুনীয়াকৈ মিলাই পেলাই মই গেছটো একদম ল' কৰি থৈছোঁ, গেছৰ ফ্লেমটো। আৰু মই এয়া মছলাখিনি গোন্ধ যোৱালৈকে ভাজি পেলাই এতিয়া বিলাহী এটা ইয়াত দি দিছোঁ। বিলাহীটো গলিবৰ কাৰণে মই ইয়াতে নিমখ এড কৰি দিছোঁ যাতে বিলাহীটো সোনকালে গলি যায়। আৰু তাৰপিছত মই ধুনীয়াকৈ গোটেইখিনি আকৌ মিহলি কৰি দিছোঁ। এয়া দেখিছেনে বিলাহীখিনি গলি গৈছে। এতিয়া মই ভাজি থোৱা মানে মই নিমখ দি অকল তেলত ভাজি থৈছিলোঁ, ইয়াত হালধি বা কোনো ধৰণে মছলা দি ভাজা নাছিলোঁ। সেইখিনি মাংস মই ইয়াত দি পেলাই ভালকৈ মিহলি কৰি দিলোঁ মছলাখিনিৰ লগত। মাংসখিনি কৰি মই 2-3 মিনিট সময় এনেকৈ ভাজি আছিলোঁ। তাৰপিছত মই কেপচিকাম আৰু পিঁয়াজ কাটি থৈছিলোঁ সেয়া মই দি দিছোঁ ইয়াতে। এইটো চিলি চিকেনৰ ৰেচিপি নহয়, চিলি চিকেনৰ ৰেচিপি বনালে মই আপোনালোকৰ লগত নিশ্চয় শ্বেয়াৰ কৰিম। এইটো চিকেনৰ এটা ৰেচিপি হয়, বহুত টেষ্টি হয়, খাই চাব এবাৰ। এয়া এতিয়া মই ইয়াতে চয়া চচ এড কৰি দিলোঁ। 1 চামুচ হ'ব সেইখিনি দি পেলাই আকৌ মিহলি কৰি দিলোঁ গোটেইখিনি। এতিয়া মই এটা চেনি এড কৰি দিছোঁ যিহেতু ইয়াতে মই বিলাহী দিছোঁ, জ্বলা দিছোঁ আৰু চয়া চচ দিছোঁ আৰু কেপচিকামৰ ফ্লেভাৰ আহিছে। তো গতিকে অকণমান চেনি দিলে বহুত টেষ্টটো একদম সলনি হৈ যায়, বহুত ভাল লাগে, খাই চাব আপোনালোকে। এয়া দেখিছেনে ৰুটিৰ লগতো ভাল লাগে, গৰম ভাতৰ লগতো বহুত ভাল লাগে। দেখিয়ে গম পাইছে নহয় কিমান টেষ্টি হ'ব এইখন। এয়া আজি বজাৰলৈ গৈছিলোঁ। বজাৰত মানে ভণ্টি দুজনীক ডক্টৰ তাত লৈ গৈছিলোঁ। সিহঁতে স্কিনৰ কিবা এটা প্ৰব্লেম হৈছে, দেখাব গৈছিল। তো মই অলপমান দেখাই দিলোঁ তেজপুৰ টাউনখন আপোনালোকক ভিডিঅ' কৰি। মোৰ মানে এতিয়া এনেকুৱা হৈছে য'ত যাওঁ কেমেৰাটো দাঙোৱে আৰু আপোনালোকক এবাৰ হ'লেও অকণ হ'লেও যাতে দেখাব পাৰোঁ মই ক'ত গৈছোঁ বা কি কৰিছোঁ। এয়া আমি ফাৰ্ষ্ট যোনজন ডক্টৰ তাত গৈছিলোঁ তেওঁ আজি নাপালোঁ তেওঁক। তো আমি ঘূৰি বেলেগ এজনৰ ওচৰত গৈ আছিলোঁ আগলৈ। গৈ আছোঁ আমি ঠাণ্ডাত একদম চুৱেটাৰ লগাই লৈছোঁ। বাহিৰত ঠাণ্ডা, ভিতৰত ইমান গম নাপায়, বাহিৰত ওলাই গ'লে কিন্তু বিৰাট ঠাণ্ডা পৰিছে। আমি পুপু কৰি আছোঁ। এইয়া বিয়াৰ গাড়ীখন দেখাৰ লগে লগে ভিডিঅ' নকৰি নোৱাৰিলোঁ আৰু কৰি দিলোঁ ভিডিঅ'। যদি মই বনোৱা ভ্লগ বা ভিডিঅ' ভাল লাগে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, মই বনোৱা ভিডিঅ'বোৰ লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। বাই।